মান্নাত মাৰা এই পুৱাই পুৱাই এলা কি কৰি আছা দেখা নাই গাড়ী চলাই আছো পঢ়া শুনা বাদ দি এলা কিবা পাগলামি কৰি আছা ঐ বেলেগ কাম নাই আছে এতিয়া নকৰো এতিয়া মই গাড়ী চলাবলৈ শিকি আছো কিনো ভেবা লাগি চাই আছো এফালে বহি ল চুপ কথা কবা আছা এই পুৱাই পুৱাই কাৰ মুৰা কৰিব ফেনখন লাগিছা কিয় গাড়ী চলালে বতাহ লাগে নে নালাগে লাগে সেইকাৰণেতো ফেনখন লগাই লৈছো ফেনৰ বতাহটো গাত লাগি থাকিলেহে গাড়ী চলোৱা ফিল্ডটো আহি থাকিব তই এইবিলাক একো বুজি নাপাৱ তই চাইকেলখনে চিটত বহি ভালকে চলবা নোৱাৰা তলত চলে পুৰা আৰু সি গাড়ী চলবা গাড়ীও মই তলতে চলাম যেতিয়া পাৰা হম তেতিয়া চিটত বহি চলাম আৰু লগতে কাষত কাৰোবাক বহুৱাই লওঁ কাষত কাৰোবাক বহে লম লাঠিডাল দি মই ডিউটিত যাওঁ নিদিও দি লাঠি দি নাই নিদিও দি বুলি কৈছো দেই হিচাপ ইয়াক চম্ভালক গাড়ী চলাবলৈ নিদিয়ে বাপেৰে কিয় এনেকে চিঞৰিছিল আৰু তই এইবোৰ কি কৰি আছ গাড়ী চলাইছো বহুত দূৰ গুচি আহিলো গাড়ী চলাই আছ পাগল হৈছ নেকি মই গুৱাহাটীৰ পৰা নগাঁও গৈ আছো গুৱাহাটীৰ পৰা নগাঁও কিয় মামাহঁতৰ ঘৰলে মামাহঁতৰ ঘৰলে জাগিৰত পাই গলোহি ভাগৰ লাগি গৈছে হোটেলত কিবা এটা খাই লওঁ কি ভেবা লাগিছে আছ যা কিবা এটা বনাই আনগে তাৰমানে মোৰ ল'ৰা গাড়ী চলাব পৰা হৈ গ'ল নিজে গাড়ী চলাই গুৱাহাটীৰ পৰা নগাঁও যাব চাওঁ ময়ো বহো নবহিবি ইয়াত তাই বাহে বহে সিফালে বহ যি টি চুইচ লাগি এক্সিডেণ্ট হৈ যাব অকৰা এক্সিডেণ্ট নহয় আজি তোক মই গাড়ী চলোৱা শিকাম এক্সিডেণ্ট নহয় চাওঁ সেইফালে যা এইখন কি থাল মূৰ্খ এইখন থাল নহয় গাড়ী চলোৱা গোলটো এইটো বুজিছ এইয়া চাবি এডাল ক'ত দেউতাই লৈ গুচি গ'ল দেউতালৈ গুচি গ'ল হ'ব আজি এডাল নোহোৱাকে গাড়ী চলাম বুজিছ এয়া বুজিছ গৈছো নচলাবি তেতিয়াহে মজা লাগে বঢ়িয়া লাগিছে কি কৰিছ স্পীড ব্ৰেকাৰ ঠিকে কৈছ এতিয়া স্পীড দিম দেই সন্মুখত কি মেকুৰী থাকক দে ব্ৰেক মাৰ মোৰ ব্ৰেক মাৰা অভ্যাসটো নাই নহয় নাজানো নহয় ব্ৰেক মাৰিবলৈ ক'লে এক্সিডেণ্ট শূন্য মাই টিফিন ঘামি জামি ল'ৰাটোৰ অৱস্থা নাই আছো না ইয়াতে বহ চাওঁ আয়ো দেহি তই কষ্ট কৰিছহে কৰিছ মই আলপৈচান ধৰিছো কতা একো দেখোন বঢ়াই নাই ধৰিব খুব কম দিনৰ ভিতৰত মোৰ বডি ভাজে বহুত ধৰি আছে মাৰ ভালকে মাৰ মই গাখীৰ উঠাই থৈ আহিছো নহয় এইটো খা ল বুট খা মুখখন মেলা কৰ এইটো খাচোন এইটো আয়ো দেহি ইমান ল'ৰাটোৱে কষ্ট কৰিছে কলিজা এইটো খা আকৰ আৰু অকণ খাচোন আৰু অকণ খা ভালকে খা আৰু অকণ খাই দে বুট খা
তেতিয়াহে বডিৰ ভাজে ভাজে কো বাঢ়িব হা? গাখীৰ খাব লাগিব অ', কণী খাব লাগিব অ'। সোণটো খা আৰু খা আৰু খা 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 আৰু খা আৰু খা লা 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 বা কোৱা আজি কি হ'ল জানো মোৰ এতিয়া কুৰকে কথা পাতিবলৈ সময় নাইকিয়া মায়ে মোক কল খুৱাই আছে আৰু মই কল খাই আছো তাৰপিছত আকৌ মই এক্সাৰচাইজ কৰিম মোক এতিয়া ডিষ্টাৰ্ব দি নাথাকিবি এই চুপ মনে মনে থাকচোন কি হ'ল আজি সোনকালে টিউচনৰ পৰা আহিলি যে ছাৰে মানে সোনকালে টিউচন শেষ কৰিলে হয় নেকি অ'বা দেহাটো অকমান সলনি পাইছনে পাব পাব কিয় নাপাব এনেই ইমান কষ্ট কৰিছনে অকল বডি বনালে নহব অলপ ওখও হ'ব লাগিব অ' মা ওখ হোৱা আসনটো মই নাজানো নহয় ময়ো নাজানো নহয় অ'বা তই শিকাই দেচোন মা ধৰা থচোন তাই কিবা শিকাব খাই লওঁ তাত বচোন ব তাই বহিবলৈ দিছে ব মা হাতত ধৰা ধৰিছো দুয়োখন হাতত ধৰা ধৰিছো জোৰকে টানা লাহে লাহে টান হাতখন ছিগি যাব একেদিনা কোনে ওখ কৰি নেপেলাবি মোক অকমান ওখ হৈছনে সোণটো এই কেকে উঠিছে মাজনী এটা কাম কৰচোন সিটো মূৰত ধৰ ধৰ সোণটো ধৰ 94 এতিয়া আনৰ সহায় বাদ দে নিজৰ শক্তিৰে কৰিবলৈ চেষ্টা কৰ ঠিকেই কৈছে হাত ভৰি ধুই আহো কৰ তই কৰ মই আছো 4 3 2 1 গাখীৰ গৰম কৰিছিলা নেকি বাপেকে গাখীৰ মোৰ গাখীৰ মই এতিয়া কি খাম তোমাক ইমান ভাল লাগে তোমাৰ এই স্লিম ফিগাৰটো মোৰ আকৌ তোমাৰ চেহেৰাটোহে ভাল লাগিছে হয় নেকি কিয় তুমি জিম কৰা নে কি নকৰো কিয় তেনেহলে কোৱাচোন ইমান ধুনীয়া চেহেৰাটো তুমি কেনেকৈ বনালা খাবা আকৌ অনবৰতে কিবা কিবি খাই থাকিবা খাওঁৱে দেখোন অলপ খালে নহব বেছিকে খাবা তুমি এটা কথা কোৱাচোন কি কথা তুমি কাৰ দোকানৰ বাকী খোৱা কিয় নহয় মানে ময়ো সেইখন দোকানৰ বস্তু কিনি খাম দোকানৰ বস্তু নালাগে খাবলৈ এবাৰ আহিলে মই তোমাৰ কাৰণে খোৱা বস্তু বনাই লৈ আহিম ফূৰ্তি লাগিছে বোলে আমি জুলনা খেলিবলৈ যাম বঢ়িয়া হব আজি তুমি বহিবা মই তোমাক ঠেলিম দেই বহা লাহে লাহে ঠেলিবা ঠিক আছে কেনেকুৱা লাগিছে মজা কিমান মজা বহুত মজা ৰথত উঠি গৈ থকা নিচিনা লাগিছে আকাশলৈ সঁচানে সঁচা ৰবা আজি আকাশলৈ যাবলৈ নালাগে দিয়া দেৰি হৈছে ঘৰলৈ যাওঁ বেলেগ দিনাখন যাম হ'ব দিয়া তুমি কৈছা যেতিয়া যামগৈ ব'লা মোৰ তুমি এটা কথা কোৱাচোন কি তোমালোকৰ পাপাই প্ৰেম বিবাহ কৰিছিল নে পলুৱাই আনিছিল তাক মই কেনেকে গম পাম মইতো জন্মই হোৱা নাই নহয় মানে আমাৰ দেউতাই পলুৱাইহে আনিছিলে আমাৰ মাক হয় নেকি তুমি কিমান ডাঙৰ আছিলা
মই ডাঙৰ মানে মই কিমান ডাঙৰ আছিলো ক'ব নোৱাৰিম আমাৰ বায়ে জানিব আচ্ছা এটা কথা কোৱাচোন কি তুমি লাভ মেৰেজ কৰিবা মানে প্ৰেম বিবাহ কোনবিধ প্ৰেমৰ কথা কৈছা কোনবিধ প্ৰেম আৰু এটাই প্ৰেম মৰম ভাল পোৱা দেখ আজিকালি প্ৰেম তিনিবিধ তিনিবিধ মই একোৱে বুজা নাই একচনীয়া প্ৰেম দখলী প্ৰেম ম্যাদী প্ৰেম একচনীয়া দখলী ম্যাদী অ। এইবোৰতো মাটিহে তুমি কি মণ্ডল নেকি মই প্ৰেমৰ মণ্ডল প্ৰেমৰ অ। মণ্ডল একচনীয়া প্ৰেম মানে একচনীয়া প্ৰেম হ'ল যাৰ ডাক নম্বৰ নাই পতা নম্বৰ নাই এনে ওলমি থাকে সেইবিলাকে একচনীয়া প্ৰেম অ। আমাৰ প্ৰেমটো আৰু দখলী প্ৰেম দখলী প্ৰেমটো এই একচনীয়া প্ৰেমৰ ওপৰত জঁপিয়াই থাকে দখল দিয়ে এইটো প্ৰেম হ'ল দখলী প্ৰেম কচুগুটি প্ৰেমটো দখলী প্ৰেম ঠিক কৈছা আৰু ম্যাদী প্ৰেম ম্যাদী প্ৰেমটো হ'ল পতা নম্বৰ আছে ডাক নম্বৰ আছে চব আছে সেইটোৱে হ'ল ম্যাদী প্ৰেম আমাৰ মা দেউতা প্ৰেমটো তাৰ মানে তুমি ম্যাদী প্ৰেম কৰিবা ন ভাবি আছো মায়া কৰি ম্যাদী প্ৰেম ভাল লাগিব ন ব'লা এতিয়া আমি দুটা যামগৈ ব'লা কি হ'ল ভাগৰ লাগি গৈছে ইমান গধুৰ দুধ তোমাৰ একো কাম নাই যোৱা কিডাল এক্সাৰচাইজ কৰা হে মোৰ হাতখনে দাঙিব নোৱাৰা তুমি এখলৈকে দাঙিছো ভাগৰ লাগি গৈছে পিছে আপেল এটা কথা কোৱাচোন কি কথা সেইদিনাখন তুমি মোক পাপাক দেখি কিয় পলাই গৈছিলা সিদিনাখন মানে মোৰ পেটৰ ভিতৰত কঁঠাল গুটি নিগনি এটা দৌৰি ফুৰিছিল নিগনি ধাত আমাৰ ঘৰত ইমান নিগনি আছে মই আৰু মোৰ পাপা মিলি নিগনি মাৰা দৰৱ পাই যে সিহঁতক খুৱাই দিওঁ সিহঁতে খাই কি মৰি থাকে তুমি সেইদিনাখন মোক ক'ব লাগিছিল আকৌ তোমাকো নিগনি মাৰা দৰৱ খুৱাই দিলো হয় দৰৱটো গৈ নিগনি পলিটো খাই দিলে হয় মৰি থাকিলে হয় দেখিছা মই কিমান ইণ্টেলিজেণ্ট কি ক'লা তুমি মোক নিগনি মাৰা ঔষধ খুৱাই মাৰি পেলাব বিচাৰিছা ধাত মই তোমাক ভালৰ কাৰণেহে কৈছো ভালৰ কাৰণে কৈছা তোমাক নেমাতো যোৱা